তো গাইজ ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে মই কথা এটা ক'বলৈ আহিলোঁ যে আপোনালোকে কেতিয়াবা ভাবিছিলেনে যে গেম খেলি পইচা ইনকাম কৰিম বুলি। তো হয়, মই আজি তেনেকুৱা এটা এপৰ কথাই ক'বলৈ আহিছোঁ, যোনটো এপৰ নাম হৈছে উইনজো। হয়, গেমটোৰ নাম হৈছে উইনজো, য'ত আপোনালোকে খেলি পেলাই ৱৰ্ল্ড ক্ৰিকেট চেম্পিয়নশ্বিপ খেলি আৰু কেৰম খেলি পইচা ইনকাম কৰিব পাৰিব, য'ত এতিয়ালৈকে 3 কোটি মানুহে খেলিছে গেমটো এতিয়ালৈকে। আপুনি উইনজোত 70টাতকৈও বেছি গেম খেলিব পাৰিব, য'ত আপোনালোকে খেলি পেলাই পইচা ইনকাম কৰিব পাৰিব। আৰু যিমানখিনি খেলি পেলাই আপোনালোকে পইচা ইনকাম কৰিব, সেইখিনি ডাইৰেক্ট আপোনালোকে বেংক একাউণ্ট, পে'টিএম বা য'তে নহওক আপোনালোকে উইথড্ৰ কৰিব পাৰিব পইচা। আৰু এয়া চাব, মই এতিয়া আপোনালোকক স্ক্ৰীণত দেখিছোঁ খেলি দেখাইছোঁ। এয়া খেলি পেলাই মই এয়া 10,000 টকা জিকিলোঁ। এয়া এতিয়া মই উইথড্ৰ কৰিম, চাব কেনেকৈ। মইতো সদায় খেলোঁ, আহক আপোনালোকেও খেলক। ডেছক্ৰিপশ্যনত মোৰ লিংক আছে, তাৰপৰা ডাউনলোড কৰি লওক উইনজো এপ। আৰু মোৰ ডেছক্ৰিপশ্যন বক্সৰ পৰা আপোনালোকে যদি এপটো ডাউনলোড কৰে তেওঁলোকক কেছবেক পাব। আৰু যদি তোমালোকে 100 টকাৰ গেম খেলা, মানে 100 টকা ইনভেষ্ট কৰা, তেতিয়া তোমালোকে 200 টকাৰ গেম খেলিব পাৰিবা। তো আহা সকলোৱে খেলা, ডেছক্ৰিপশ্যনত মোৰ লিংক আছে, ডাউনলোড কৰি লোৱা উইনজো এপ। তো এয়াই, এতিয়া ভিডিঅ' চোৱা। কোন হয়? লগৰ নে কি? লগৰে হয়। নামটো কি? নাজানো। আৰে ইয়াৰ নামটো কি? নাজানো। নহয়, ইয়াৰ নামটো কি? নাজানো। আৰে ভালকে সুধি আছো, নকওঁ কেলে? ইয়াৰ নামটো কি? নাজানো। হা? আৰে নামটো কচোন। নাজানো। ভালকে সুধি আছো, ক না নামটো। আবে নাজানো নামটো। আৰে কচোন নামটো কি ইয়াৰ? ইয়াৰ নামটোৱে নাজানো। এইডাল পাগল। নামটো নিজৰ লগতে নাজানে। ভালকে মাৰ। ভাল অহা নাই ভিডিঅ' বহুত ভাল লাগে তোমাৰ। আপোনাৰ ভিডিঅ'বোৰ ইউটিউবত বহুত চাই, আপোনাৰ ডাঙৰ ফেন হয়। মই তোমাৰ বিগ ফেন হয়। থেংক ইউ। ফটোখিনি মাৰচোন আমাৰ। একো নাই। ধুনীয়া আহিছে, ভাল হৈছে, ভাল লাগিছে। থেংক ইউ দেই। ভাল লাগা গৈ দেই। দাদা কি কৰিছে এখন? এই লকটো খুলি আছো, কেলে? চুৰ বজাৰ নি পেলাই বেচিমগে আকৌ। মোক কিমান দিব পিছে? তোক কিহ পইচা লাগে? মোক নিদিয়ে। নিদো। দাদা হা? চাইকেলখন এনে মোৰ। এটা কথা কচোন, চাইলেণ্ট মোডটো মানে মোবাইলত কি হয় এইটো? এইটো মানে মোবাইলটো টোটেলি চাইলেণ্ট হৈ যায়। আৰু এইটো হেৰি এৰোপ্লেন মোডটো কি হয়? এইটো এৰোপ্লেন হৈ উৰি যায়। এৰোপ্লেন মোবাইলটো এৰোপ্লেন হৈ গুচি যায়। উৰি গুচি যায়। কি? মোৰটো গুচি গ'ল। মই এৰোপ্লেন মোড কৰিছিলোঁ। মোৰটো গুচি গ'ল। কি হৈ গ'ল? কাটি পেলাব লাগিব। প্ৰভু কি লীলা দেখাইছা। টেনচন নলবি, ভগৱান আছে। ভগৱান টকাটো ডাঙৰ কথা নহয়। এই চেণ্ডেলযোৰ মই কালিহে কিনিছিলো, 500 টকা লৈছিলে। আৰু দোকানখনত লিখা আছিলে কিনাৰ পাছত লোৱা নহয়। দাদা আহিলেহেঁতেন। আপোনাৰ ডাঙৰ ফেন হয়। মোৰ বহুত ডাঙৰ ফেন হয়। মই কমেডি ভিডিঅ' চব চাইছো। কেলা কি মানুহ বে, এনেকেনো ফেন থাকেনে? টুপিটো ঘূৰাই দিয়া নাই, একদম চাফু নালাগে।
আপোনাৰ খজুৱতি হৈছে নে বাৰু? বহুত বেয়াকে হৈছে কিন্তু আপুনি কেনেকে জানিলে হ'ল ন তো গাইজ ভিডিঅ'টো যদি চাই ভাল লাগে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অঁ ছাইডৰ বেল আইকনটো দবাই দিব আৰু নতুন ভিডিঅ' আহি থাকিব যিজন আমাৰ পাঞ্জলা তো বাই বাই আজিলে বাই বাই লাভ ইউ কালি মোক এইখিনি নাহিবি কেলা এবাৰ ভুল কৰিলে আহিছিলে ভিডিঅ'টো কেনেকুৱা হৈছে বিপ্লৱ ৰেকৰ্ড দিয়া নাই ইমান দেই হৈ আছে গতিয়াই মেলি আহিব নালাগে লাহে লাহে আহিলে হ'ব বিপ্লৱ আহিব লাগে তুমি ইয়ে হয় নে নহয় ইয়ে হয়তো এইজনেই হয় ৰৈ দিয়ক ইয়ে আপোনাৰ ফেন হয় ডাঙৰ ফেন বৈ খেলা আকৌ এবাৰ গণ্ডগোল লগালি দেই তই যা আকৌ